তো হে গাইস ওয়েলকাম টু মাই ইউটিউব চ্যানেল। আজি বতৰটো খুব ধুনীয়া বতৰ, তো ভাবিছো এই ধুনীয়া বতৰটোতনো আজি কি কৰা যায়। তো বেলেগ একো নাই, আজি বতৰটো মজা দিছি, ৰ'দো নাই বৰষুণো নাই, আৰু আজিৰ এই বতৰটোত হাজিৰা কৰিব মজা হৈছে। মেইনলি যিসকলে হাজিৰা কৰে মানে পথাৰত ধান কাটে তেওঁলোকৰ কাৰণে খুব ধুনীয়া বতৰ হৈছে আজি। ভাবিছো আজি ময়ো হাজিৰা কৰো নেকি। হাজিৰা মানে আজিৰ পৰা 3 মাহ আগতে অলপ ধানৰ খেতি কৰিছিলো, তো সেই খেতিখিনিৰ বাৰু এটা ভিডিঅ' দিছিলো, চাইছে বহুতখিনি মৰম দিছে আপোনালোকে। ভাবিছো আজি সেই ধানখিনি কাটি দিওঁ, যিহেতু সেই ধানখিনিও পকছি, বতৰটোও খুব ধুনীয়া বতৰ কৰিছে, সিহঁতৰো ধান আছে, ইও কাটব। টুপি চুপি লৈ আহিছে একদম ৰ'দত, আজি ৰ'দ দে নাইচোন। ই টুপি বেগিয়া লৈ আহিছি গম নাপাৱা। ঐ টুপি কিয়া লৈ আছে তই? মোকেই দি আজি টুপিটো মই পিন্ধি ধান কাটিম। তো পিন্ধি ললো ধান কাটা ড্ৰেছ। আচলতে মই ধান নাকাটো, ফাদাৰ হাতে ধান কাটব, কিন্তু মই বম সেই পথাৰৰ পৰা ধান গিলা মই ঘৰত আনিব লাগিব। বলকতে আজি ঘৰতে হাজিৰা কৰো, কিন্তু পইচাটো নাপাওঁ দিকচোন। যোৱাৰ আগতে ৰুটি আৰু আলু ভাজি খাই লওঁ। অকে খাই ললো ৰুটি, এতিয়া আহিলো পথাৰত। আজি আপোনালোকক দেখুৱাম আমাৰ গাঁৱতনো কেনেকুৱাকে ধান কাটে। আজিকালিতো বহুত টেকনলজি ওলাই গ'ল, ধান কাটা মেচিন ওলাই গ'ল, কিন্তু আমাৰ এই পথাৰৰ মাজত ধান কাটা মেচিন নোসোমাই, সেইটো কাৰণত মানুহে ধান কাটে। তো ৰাস্তাৰ কাষত হ'লে মেচিনেদি ধান কাটি দিলা হয়, কিন্তু আমাৰ এইজনে ধান বৈ আছে। আমাৰ এইফালে ৰাস্তাৰ কাষতো মেচিনেদি নাকাটে, মানে মেচিন সোমাই নাই আমাৰ এইটো চাইডে। বাকী ধান বৈ কেনে লাগে জ্বালা বোলে। সৌফালে ফিনি আহি আছে, তো ফিনি আৰু ময়ে ববা লাগবো আজি। আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। আৰু এইখিনি কেনে জংঘল হৈ গৈছে চক না, ইয়াতে জোক আছে তামান, এইখিনি দাউৰি যাব লাগিব। তো এইখিনি আমাৰ ধান কাটি আছে, দুজন মানুহে কাটি আছে, ফাদাৰ আৰু আটাই। তো 3 বিঘা মাটিত ধান একদিনতো কাটা নহয়, 2 দিনমান লাগি যাব। সৌফালে বেলেগো ধান কাটি আছে, মানে পথাৰত ধান কাটা আৰম্ভ কৰিছে। আৰু এইফালে মাই চাহ আনিছে, এনেকে ববা লাগব আমি। কষ্ট হৈ দিয়কচোন অলপমান। আৰু আমাৰ পথাৰৰ পৰা ঘৰলৈকে কিছু দূৰ হয়, অলপ মাজতে ৰখিব লাগে এবাৰ, ভাগত ধৰে না। আৰু এইফালে খাল সিঁচি আছে, এইটো দুনিয়াৰ মাছ আছে কিন্তু। তো এক ভাত থৈ আহিলো ঘৰত, আৰু ইও বৈ আছে। ইও তই আকলাই বৈ আছে নেকি? হা, আমি দুজন বৈ আছো, আৰু ই আকলাই বৈ আছে। কষ্ট হয় নে ভাই? কষ্ট বিয়া পাতিলে অলপ হা চালা বিয়াৰ কথা ভাবতে হলে এক বিয়াখন পাতি দিবা লাগব। ৰখ এক ভাত ধান লৈ আহো, তো অলপমান ৰেষ্ট লওঁ, পানী চানী খাই লওঁ। ৰখ তো পানী নাখি ৰাতিপুৱাৰ পৰা ৰ'দটো দিয়া নাছিল, এতিয়া ৰ'দটো ফাটি দিছে একদম। উপায় নাই, এই নহয় এতকে বেছি ৰ'দ দিলেও কৰিব লাগব, যিহেতু ধান কাটছি আনবাতো লাগবই, নানলি তাতেতো থৈ আহিব নোৱাৰা। আৰু আজি ইলেকশ্যনৰ ৰিজাল্ট দিব, ক'ত কয় কি হৈছে একো গম পোৱা নাই, নিউজো চোৱা নাই। এতিয়া চাম ৰখ, নিউজটো চাই পেলাই আপোনালোকক জনাই দিম এবাৰ। আপোনালোকে চাগে গমে পাইছে কোনি জয় হ'ল কোনি জয় হোৱা নাই, মই কিন্তু এতিয়ালৈকে গম পোৱা নাই, চাম ৰ'ব ময়ো। আৰু প্ৰায় 2 ঘণ্টামান বলো, এতিয়া অলপ ৰেষ্ট লওঁ, আধা ঘণ্টামান। সেই গাইছ এনে কলা আৰু কলা পৰি গৈছো আজি, যি ৰ'দ দিছি। ৰাতিপুৱাৰ বতৰটো চাই ভাবিছিলো ৰ'দ নেদে, এই বিদ্যা কৈছো, এই সূৰ্যটো দিছি দে আৰু ভাতে। আৰু আমি এইখিনি আনিলো, আৰু আনিব আছে বহুত। গৰমত অলপমান ঠাণ্ডা পানী আনিলো, এতিয়া নিমু চৰপাত বনাই খাওঁ। উপায় নাই, এই গৰমত নিমু চৰপাতে কাম দিব। তো আপোনালোকে কমেণ্ট কৰিবচোন, আপোনালোকৰ ইফালে ৰ'দ দিছি না নে বৰষুণে দি আছে? আমাৰ ইফালে কিন্তু টিকা ফটা ৰ'দ। পেটটো ডাক ফেলে গেছি। হা পেটটো ডাক তো ইয়াৰ পেটটো বোলে একফালে আহি গৈছে, কি ধান বওঁতে নেকি? হা ইয়াতে অলপ ৰ'দ দিছি। অ ভাই তোৰ আজি তামান কষ্ট হৈছে ন? কষ্ট দিগদাৰ হৈছে। ইয়াৰ কষ্ট হৈছে বাৰু, ই একলাই বৈ আছে, আমি দুজন বৈ আছো। আৰু ই নিজে চুলে কাটছি, চাওক কেনে হৈছে কমেণ্ট কৰি জনাবচোন। কেনেকে কাটছে নিজে, মেচিনেদি নে কিস্তি দি? মেচিনেদি। এইফালে নেমু চৰপাত, লেমু নে নেমু? আমি নেমু বুলি কওঁ, এনে লেমুৱে কিন্তু আমি নেমু বুলি কওঁ। আৰু এনেকে নিমু চৰপাত খাই গৈ আছো আৰু ধান আনিব। এতিয়া বাৰু আবেলি হ'ল, ৰ'দ নাই আৰু সেয়া চানচেটটো ওলাইছে, তো মজা হ'ব এতিয়া, ঠাণ্ডা পৰিছে অলপ। এই গাইছ জীৱনত কষ্ট এবাৰেই হ'ব আন নাই দিয়া আৰু ধান গিলা কাটা হ'লি। এই ৰোৱাতে আৰু কাটাতে কষ্ট, তাৰপিছত নাই আৰু এটা ভাল, আমাৰ চাউল কিনিব নালাগে, খেতিত ধানেদি হৈ যায়। তো এইবাৰ এনেকে আনিছো, মানে উজান হৈছে দেই গাইছ, কি ক'ম। যোৱা ৰাতি বৰষুণ গেল না, অলপ অলপ ভিজি আছে, সেইটো কাৰণে উজান হৈছে। বাৰু যি নহওক, এতিয়া ঘৰত গেলি লৈ যাওঁ। সেই দে আৰু অলপ কষ্টৰ বিনিময়ত 1 বছৰ 2 বছৰৰ চাউল কিনিব নালাগে, পাই যাওঁ। কি ক'ৰবাত মাছ দেখা পাইছা নেকি? হা অঁ দে, ক'ৰবাত মাছ দেখা পাইছি চাগে, জাখৈখন লৈ গৈছি, মাৰি আনিব খাব ৰাতি। সেই আৰু আমাৰ গাঁৱৰ। তো ধানখিনি থৈ আহিলোঁ, আৰু কি মাছ পালি নে নাই? ক'ত? খেত দিছোঁ যা। এটিমান উঠছি বোলে, কান্দা ক'ত দিবি? তাতে থৈ আহিছি বোলে খালত মাছকেইটা। এটি মাছিল নেকি মাছ? এই তাতে মাছিল, এদি গেছি মাছকেইটা, এটিমান উঠছিল বোলে। তোৰ কি আজি জুই উঠছি না? ক'ত? মোৰো তাতে উঠছি দে ভাই, নকবি আৰ।
জীৱন জীৱন কচুৰ পাতৰ পানী বুলি কয় গান চান নাচলো দেই ভাই তো এতিয়া গৈ থাকোঁ ডাইৰেক্ট আৰু আনবা চিনাৰীটো মজা লগা হৈছে কিন্তু ন একদম ধাননি পথাৰ ভাল লাগছে কিবা এটা আৰু এই জংঘল কিন্তু সঁচাতে মৰি গেল এই 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 46 46টা আছে ইয়াতে কিয় গুনিলো বুজি পাইছে নে এইখিনি নেনাও ৰাতিটো ইয়াতে থৈ যাম কালি নিম আজি আৰু গধূলি হল ভাগৰো লাগিছে ভাবিছো এইখিনি কালি নিম যদি আজি গোটেইখিনি নিব লাগে বহুত ৰাতি হৈ যাব তো সদকতে আজিৰ ভিডিওটো ইয়াতে কৰো লগ পাম তাৰ নেক্সট ভিডিওত লাইক কৰি দিব এটা